Hello viewers, welcome back to our channel Art of Care. মই আটলান্টা পূজাৰী আমাৰ চেনেল আৰ্ট অফ কেয়াৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সকলোৰে ভালনে বাৰু? আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছো। আজি হ'ল দিৱালী, সকলোকে দিৱালীৰ শুভেচ্ছা জনালো আৰু মই গম পাওঁ এই ভিডিঅ'টো আপোনালোকে পিছত পাব কাৰণ ভিডিঅ'টো দিৱালীৰ পিছতে আপলোড কৰা হ'ব। এতিয়া মই গা পা ধুই ওলাই আহিছোঁ, 5টা বাজিছে আৰু ভাবিলোঁ মানে পিজিত কোনো নাই, চব ছোৱালী ঘৰলৈ গ'ল, মই অকলে আছোঁ আৰু ৱাৰ্ডেন আছে, ৱাৰ্ডেন ক'ৰবাত যাব বোলে, সেইকাৰণে চাকি তাকি সোনকালে দি লৈছে আৰু মই ভাবিলোঁ যে ময়ো অলপ চাকি দিওঁ ৰুমত। চাকি দিয়াৰ পিছত অলপ ৰেডি হৈ পেলাই ওলাই যাম, কিনো কৰিম কাৰণ ঘৰত কোনোতো নাইও, ঘৰতো নাই, যিহেতু ফেষ্টিভেল হয় ভাল নালাগিব, সেইকাৰণে অলপ ওলাই যাওঁ। আৰু মোৰ মাতটো অলপ ভাঙি আছে, গম পাইছে নাই নাজানো চাগে। এইকেইদিন গা বেয়া আছিলে, সেইকাৰণে বহুত দিন হ'ল, মানে এসপ্তাহমানেই হ'ল ডক্টৰক দেখালোঁ, এতিয়া ভাল পাইছোঁ, কিন্তু মাতটো ভালকৈ ভাল হোৱা নাই বাৰু। ঠিক আছে, বেছি দীঘল নকৰোঁ, এতিয়া ভিডিঅ'টো চাওক। আৰু এয়া মই ৰুমৰ বাহিৰত চাকি জ্বলালোঁ, 2 গছ অ'নাৰে আগতে জ্বলাই থৈ গৈছিলে, নুমাই গ'ল, সেইকাৰণে মই ছাইড কৰি দিলোঁ। আৰু এয়া মই লাইট এটা লগালোঁ ৰুমতে, ঘৰৰ পৰা অনোৱা, অলপ বেয়া হৈছে মানে আগতে আনি থোৱা আছিলে। আৰু এই কি গছ মোৰ চাকি। আৰু এইটো অ'নাৰৰ ঘৰ, মানে ইমান ধুনীয়াকৈ সজাই থোৱা আছে, সেইকাৰণে অকণমান ভিডিঅ' কৰি থ'লোঁ। আৰু এয়া ৰুদ্ৰাক্ষ মললৈ আহিছোঁ, খাই পেলাই দিৱালীৰ কাৰণে বেছিভাগ দোকান বন্ধই আছে। এনেই আহিলোঁ অকণমান সোমাবলৈ কাৰণে, আৰু বস্তু এটাৰ কাৰণে আহিছোঁ, সেইটো ইয়াৰ পৰা ওলাই পেলাই আপোনালোকক দেখাই আছোঁ। মেইনলি মই সেইটো কাৰণে আহিছোঁ বাৰু, ৰুদ্ৰাক্ষ মলৰ বাহিৰত আছে, তেতিয়া মই ওলাই লওঁ, তাৰপিছত দেখাই আছোঁ। আৰু মই যে কৈছিলোঁ যাওঁতে ক'ম মানে কি কাৰণে মেইনলি আহিছিলোঁ, মানে ইয়াৰ বাহিৰতে টাৰ্কিছ আইচক্ৰীম দেখি আছিলোঁ, বহুত দিনৰ পৰা দেখি আছিলোঁ, কিন্তু অহা হোৱা নাই। ভাবিছিলোঁ মানে বন্ধ হ'লে আহিম, তো ভাবিলোঁ আজি দিৱালী, আজিয়ে আহোঁ। আৰু সেইটো সদায় ভিডিঅ'ত দেখিয়ে থকা যায়, আগতে টিকটকত দেখিছোঁ, তাৰপিছত ৰিলছত দেখিছিলোঁ, কিন্তু খোৱা হোৱা নাই, যিহেতু গুৱাহাটীত নাছিলে, এতিয়া ইয়াতে আহি গ'ল, সেইকাৰণে চাওঁগৈ ব'লক, ময়ো খাম, আপোনালোকে চাব। Ice-cream. Wait, ice-cream. Ice-cream, ice-cream, ice-cream. Ice-cream. Hoppa, ice-cream.
ये फर्स्ट टाइम है ना, पहले नहीं देखा है इसीलिए देख के खाने का मन करता है। দেখিছে আগতে ইয়াতে নাছিলে, আমি সদায় ভিডিঅ'ত চাই থাকোঁ। তো এমাহ হৈছে ইয়াতে অহা, দুৰ্গা পূজা টাইমত আহিছে। মোৰ দেখি দেখি সদায় খাব মন যায়, সেইকাৰণে আজি আহিলোঁ। আৰু এনেকৈ আইচক্ৰীম লাগিলে আপোনালোকেও আহিব, ইয়াতে ৰুদ্ৰাক্স মলত আছে। यारे हो जाए है, कहाँ से सीखा आपने ये सब? बेंगलोर में करता था। हाँ, वहाँ पे अभी यहाँ पे पहले। आपका नाम? विष्णु शर्मा। ठीक है, नाम तो विष्णु शर्मा है और याते हो जाए क्या हम बेंगलोर आसले आगते ताते शिकी आছিলে और याते এতিয়া स्टार्ट কৰিছে। আইচক্ৰীমটো খাবলৈ ভাল লাগে, টেষ্টটো বহুত ভাল হয়, অলপ কষ্টলি হয় কিন্তু খাই ভাল লাগিলে। আজি বিশেষ একো নাছিলে, অলপ ওলাই গ'লোঁ আৰু সেয়াই এতিয়া পিজি ঘূৰি আহিলোঁ। মই আজি ডিনাৰ বনাম, সেইটো কাৰণে সোনকালে আহিবলগীয়া হ'ল। এয়া মই বনালোঁ লুচি। লুচিখন পাৰফেক্ট নাই হোৱা, মানে ঘৰত যিমান যেনেকৈ হয় ইয়াতে নহ'লে। এয়া পনীৰৰ গ্ৰেভি, চিম্পল গ্ৰেভি, তাৰপিছত এয়া আচাৰ আৰু এয়া মিঠাই। কাজু বৰফি আছে, বেচন বৰফি আৰু এয়া লাড্ডু। বনাওঁতে ভিডিঅ' কৰা নহ'ল, ভাবিছিলোঁ বহুত ঠেক হয় কিটচেনটো আৰু কোনো নাছিলে, মই অকলে আছিলোঁ, সেইকাৰণে ভিডিঅ' কৰিয়ে দেখালোঁ থালখন। আৰু সিমানেই আছিলে আজিৰ ব্লগটো, বিশেষ বৰ একো নাই। যদি ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। শুভৰাত্ৰি।